নমস্কাৰ। ৰেলৱে ষ্টেচনত সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিয় লিখা থাকে জানেনে? আমি সকলোৱে জানো যে পৃথিৱীখন গোলাকাৰ, যাৰ বাবে পৃথিৱীৰ পৃষ্ঠভূমি সমান নহয়, অৰ্থাৎ খলাবমা। সেয়েহে পৃথিৱীৰ এক সমান উচ্চতা জানিবলৈ সমুদ্ৰপৃষ্ঠৰ পৰা জোখা হয়, কিয়নো সমুদ্ৰপৃষ্ঠৰ পানী সকলো সময়তে প্ৰায় একে থাকে। এতিয়া জানো আহক ৰেলৱে ষ্টেচনত সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিয় লিখা থাকে। ইয়াক লিখা হয় ট্ৰেইনৰ গাৰ্ড আৰু ড্ৰাইভাৰৰ কাৰণে। উদাহৰণস্বৰূপে এখন ট্ৰেইন যদি 200 মিটাৰ সমুদ্ৰপৃষ্ঠৰ উচ্চতাৰ পৰা 250 মিটাৰ সমুদ্ৰপৃষ্ঠৰ উচ্চতালৈ গতি কৰিবলগীয়া হয়, তেতিয়া ট্ৰেইনৰ ড্ৰাইভাৰে ট্ৰেইনৰ স্পীড বঢ়াই দিয়ে। ঠিক সেইদৰে যদি ট্ৰেইনখন সমুদ্ৰপৃষ্ঠৰ 200 মিটাৰ উচ্চতাৰ পৰা 150 মিটাৰ উচ্চতালৈ নামিবলগীয়া হয়, ড্ৰাইভাৰে ট্ৰেইনৰ স্পীড কমাই দিয়ে আৰু ব্ৰেকিং ছিষ্টেম প্ৰয়োগ কৰি ট্ৰেইনৰ গতি নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও ট্ৰেইনৰ ওপৰত লাগি থকা ইলেক্ট্ৰিক তাৰক এক সমান উচ্চতাত ৰাখিবলৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতা লিখা হয়, যাতে ইলেক্ট্ৰিক তাঁৰ ট্ৰেইনৰ তাঁৰৰ লগত সকলো সময়তে টাচ হৈ থাকে আৰু ট্ৰেইনখনৰ ভিতৰত ইলেক্ট্ৰিক ছাপ্লাই নিৰন্তৰ আহি থাকে, যাতে ট্ৰেইনখন চলিবলৈ কোনো ব্যাঘাত নজন্মে। যদি ৰেলৱে ষ্টেচনত সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা লিখা নাথাকিলহেঁতেন, তেতিয়া নিশ্চয় ৰেল দুৰ্ঘটনা বৃদ্ধি পালেহেঁতেন। এইবোৰ কাৰণতে ৰেলৱে ষ্টেচনত সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা লিখা থাকে।